সো ফাইনালি ডিম্পুদাৰ ঘৰত আহিলোঁ। এইটো ডিম্পুদাৰ ৰুম, য'ত ডিম্পুদাৰ ভিডিঅ' শ্বুট কৰে। এইটো ডিম্পুদাৰ ৰুম। এইবিলাক ডিম্পুদাৰ চিলভাৰ প্লে বাটন আছে। ডিম্পুদাৰ প্লে বাটন চাওক, 1 2 3 4 5 প্লে বাটন আছে ডিম্পুদাৰ। আৰু এইটো হোটেল ৰুম। এইটো তো ডিম্পুদা এতিয়া ঘৰত নাই, মানে ডিম্পুদা এতিয়া ঘৰত নাই। ঘৰৰ পৰা ওলাই ৰাতিপুৱা গুৱাহাটীত গৈছে কিবা এটা কামত। ডিম্পুদাই পিছত লগ কৰিম বুলি কৈছে মোক, পিছত লগ কৰিব নিশ্চয় জানো। এইটো ডিম্পুদাৰ কাঠৰে মই দেখাই দি আছোঁ আপোনালোকক, আপোনালোক চাই থাকক। এইটো চাই থাকক, এইটো ডিম্পুদাই বিশ্বজিৎ, গোৱালপাৰাৰ ল'ৰাটো বিশ্বজিতে যে বনাই দিছিল ডিম্পুদাক, এইটো ডিম্পুদা। 1 2 3 এইটো ডিম্পুদাৰ ৰুমটো আপোনালোকক দেখালে কেনে লাগিছে কমেণ্ট কৰি জনাবচোন। এইটো ডিম্পুদা হয় আমাৰ অতি মৰমৰ সকলোৰে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা হয়। আপোনালোকে কমেণ্ট কৰি জনাবচোন। চাইকেল চলাই আছে, প্ৰিণ্ট কৰিছে, প্ৰিণ্টটো বঢ়িয়া লাগিছে আৰু ধুনীয়া লাগিছে। অসমৰ নাম্বাৰ 1 ইউটিউবাৰ ডিম্পু বৰুৱা, নাম্বাৰ 1 বুলি ক'ব লাগিব। সকলোকে এতিয়া মৰম চেনেহ কৰি মানে ধুনীয়া ধুনীয়া ভিডিঅ'ৰ কণ্টেণ্ট দি আছে, অতি ভাল লাগে ডিম্পু বৰুৱাৰ। আৰু ডিম্পুদা এতিয়া বৰ্তমান নাই, ডিম্পুদা ওলাই গৈছে এল্টোখন লৈ, ডিম্পুদা থাৰ এখন। এখন সম্পূৰ্ণৰূপে দেখুৱাই আছোঁ। এখন ডিম্পুদাৰ থাৰ, এইটো চক, আপোনালোকে বিশ্বাস নকৰিব, এইটো ডিম্পুদাৰ থাৰ হয়। ধুনীয়া লাগিছে ৰুমটো, ডিম্পুদাৰ ৰুমটো অতি ধুনীয়া। আৰু ওপৰত কিদৰে চাওকচোন, কিদৰে ওপৰখন চিলিং কৰিছে, কিদৰে হেৰি কৰিছে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। এই আছে মোৰ লগত ভাই, গোৱালপাৰাৰ পৰা আহিছে। তো দাদাই মোক বহুত সহায় কৰিলে। মই কাৰণ ডিম্পুদাৰ ঘৰটো চিনি পোৱা নাছিলোঁ, কাৰণ তো দাদাই মোক দেখাই দিলে। আজি বহুত বহুত ধন্যবাদ দাদাৰ কাৰণে। আৰু ভাল লাগিলে ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব প্লিজ। ইয়াৰ চেনেলটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে ছাপোৰ্ট কৰিব অলপ। ঠিক আছে। এখন ডিম্পুদাৰ বিচনা হয়। চক, সকলোৱে কৈ আছে যে ডিম্পু বৰুৱা অহংকাৰী বুলি। ডিম্পু বৰুৱা আচলতে অহংকাৰী নহয়। ডিম্পু বৰুৱা সকলোকে মানে টাইম দিয়ে আৰু সকলোকে টাইম দিয়ে। কেতিয়াবা ব্যস্ততাৰ মাজত টাইম দিব নোৱাৰিবও পাৰে ডিম্পু বৰুৱাই, কেতিয়াবা ব্যস্ততাৰ মাজত টাইম দিব নোৱাৰে। আৰু কি ময়ো কেতিয়াবা ব্যস্ততাৰ মাজত আনৰ লগত কথা পাতিব নোৱাৰিব পাৰোঁ দিয়াচোন। তথাপিও ডিম্পু বৰুৱাক এনেকুৱা ক'ব নালাগে। এনেকুৱা ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে যে ডিম্পু বৰুৱা অহংকাৰী, ডিম্পু বৰুৱা আমাক লগ নিদিলে। চা ভাই শুনা, ডিম্পুদাই বহুত কেতিয়াবা কামৰ পৰা আহি কেতিয়াবা ব্যস্ততাৰ মাজত ভাগৰ লাগে। সেই ভাগৰৰ মাজত যদি ডিম্পুদাই অলপমান ৰেষ্ট নলয়, তেনেহ'লে কেনেকৈ টাইম দিব কচোন। এই বুলিতো আপোনালোকক কোৱা নাই যে মই ভিডিঅ' বনাই নিদিওঁ, মই ডাঙৰ ইউটিউবাৰ হয়, মই পপুলাৰ ইউটিউবাৰ হয়, মই আপোনালোকৰ মাজত ভিডিঅ' নবনাওঁ, আপোনালোকৰ চেনেল ছাবস্ক্ৰাইবাৰ নাই, ভিউজ নাই, সেনেকৈতো ডিম্পুদাই কোৱাই নাই, কেতিয়াও কোৱাই নাই। ডিম্পুদাই কেৱল ছাপোৰ্ট কৰি যায় মানুহক, সকলোকে ছাপোৰ্ট কৰি ডিম্পুদাই ভাল পায়, আমিও সকলোকে ছাপোৰ্ট কৰোঁ। কিন্তু ডিম্পুদাৰ নামত এনেকৈ ভিডিঅ'বিলাক ছ'চিয়েল মিডিয়াত প্ৰচাৰ হৈ আছে যে ত'ত যে ডিম্পু বৰুৱাই আমাক ছাপোৰ্ট কৰা নাই, ডিম্পু বৰুৱাই আমাক সোমাব দিয়া নাই, ডিম্পু বৰুৱা আমাৰ লগত ভিডিঅ' নবনায়, ডিম্পু বৰুৱাই কৈছে যে এতিয়া নহ'ব, চাহ ভাই হাত জোৰ কৰি কৈছে, এলা চব মিছা কথা কৈছে। আৰু ক'ব পাৰে যে মই এতিয়া মই নোৱাৰিম, অলপ কিছুদিন পিছত আহিবা, মই ছাপোৰ্ট কৰি দিম। ডিম্পু বৰুৱা আচলতে অহংকাৰী নহয় দিয়া। ডিম্পু বৰুৱাই ভিডিঅ'ত যিমানখিনি আপোনালোকে ভাল দেখে, তাতকৈ ৰিয়েলত বেছিকৈ ভাল দেখা পাব ডিম্পু বৰুৱাক। আপুনি আহিলেই আপুনি গম পাব যে ডিম্পু বৰুৱা কেনেধৰণৰ মানুহ। এনে ভিডিঅ'ত এইবিলাক প্ৰচাৰ চলি থাকে, সেইবিলাক চাই আপোনালোকে এনেই নিজকে নাভাবিব যে ডিম্পু বৰুৱা বেয়া, ডিম্পু বৰুৱাই ইমান লগ নিদিলে। এইবিলাক যাৰে তাৰে ভিডিঅ' চাই মানে লাইক কমেণ্ট এইবিলাক নিদিব, বেয়া লাগে না। এতিয়া আমি গম পাওঁ ডিম্পু বৰুৱা কিমান ভাল কিমান বেয়া। সেইকাৰণে কৈছোঁ আপোনালোকেও আহি চাব, ডিম্পু বৰুৱাক বেয়াকৈ কমেণ্ট নিদিব। ডিম্পু বৰুৱাৰ ঘৰত আহি চাব, তেতিয়াই গম পাব ডিম্পু বৰুৱা কিমান ভাল কিমান বেয়া। এনেই ডাইৰেক্ট কিছুদিন আগৰ পৰা চেনেলত প্ৰচাৰ হৈ আছে যে ডিম্পু বৰুৱা আমাক লগ নিদিলে। আৰে ভাই চা শুনা, ডিম্পু বৰুৱা লগ নেদা বুলিও কোৱা নাই, লগ দিম বুলি কৈছে। ক'ৰবাৰ পৰা আহিছে, কামৰ পৰাই, বা অলপ ৰেষ্ট ল'ব মানুহটো, ৰেষ্ট লোৱাৰ পিছত দিম বুলি কৈছেতো, বা আজি নহয় কালি হ'লেও ভিডিঅ' দিম বুলি কৈছে। তোমালোককতো কোৱা নাই যে তোমালোকে ঘৰত গুচি যাওঁ। তোমালোকে যদি ইমান ভিডিঅ' বনাবৰ ইচ্ছা আছিল, যদি ডিম্পুদাৰ লগত ভিডিঅ' বনাবৰ ইমান ইচ্ছা আছিল, তেনেহ'লে তোমালোকে এটা ৰুম লৈ হোটেলত থাকিব লাগিছিল। তাৰপিছত নেক্সট দিনা আহি ডিম্পুদাৰ ঘৰত
ডিম্পুদাৰ লগত ভিডিঅ' কৰিব লাগিছিল, ইমানখিনি বেয়াকৈ নক'বা দে, বেয়া লাগে। ডিম্পুদাৰ একজন ভাল ইউটিউবাৰ হয়, ডিম্পুদাৰ বদনাম নকৰিবা। আমি কেতিয়াও ডিম্পুদাৰ বদনাম কৰিলে আমি সহ্য নকৰোঁ। তো ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এবাৰ আৰু শেষত ডিম্পুদাৰ ফটোটো দেখুৱাই চাইছোঁ। এই গোৱালপাৰা বিশ্বজিতে বনাই দিছিল, এইটো কাঠেৰে বনাই দিছিল। এই হাতত কেমেৰাও আছে। চাব পাৰে ডিম্পুদাৰ হাতৰ খুৰীয়ে আমাক চাহ আনি দিলে। আমি চাহ নালাগে বুলি কৈছিলোঁ, তথাপি তাৰপিছতো আমাক চাহ আনি দিলে। চক এই চাহ আনি দিলে চক। সেইকাৰণে মই কৈছোঁ গাইছ, আপোনালোকে বেয়া বেয়া কমেণ্ট নকৰিব। ছ'চিয়েল মিডিয়াত এনে কিছুমান কথা প্ৰচাৰ হৈ থাকে। গাইছ এই ফাইনেলি লগ পালোঁ মই। গোৱালপাৰাৰ পৰা আহিছে ডিম্পুদাক লগ কৰিব, কিন্তু ডিম্পুদাক লগ পোৱা নাই। ডিম্পুদাক লগ নাপালেও একো কথা নাই। ডিম্পুদাহঁতৰ খুৰী বহুত ভাল ব্যৱহাৰ কৰি আমাক ডিম্পুদাৰ ৰুমতো সোমাবৰ কাৰণে পাৰ্মিশ্যন দিছে, আৰু ডিম্পুদাহঁতৰ খুৰীয়ে আমাক চাহ দিছে। মানে আপোনালোক দেখাব চেষ্টা কৰিছোঁ অলপ। আমি চাহ নালাগে বুলি কৈছিলোঁ, তথাপিও দিছে আৰু কৈছে এনেই যাব নিদিয়ে। মানে খুব ভাল ব্যৱহাৰ কৰিছে। মানে এই আমাৰ কৈ দিব, কিবা এটা কথা কৈ দিয়া আৰু। মানে ইমান বেছি ভাল ব্যৱহাৰ কৰিছে মানে ক'বলৈ ভাষা নাই। কাৰণ ডিম্পুদাক আজি দেখা নাপালেও বহুত মৰমৰে ডিম্পুদাৰ মায়ে মানে বহুত মৰম কৰি আমাক চাহ খাব দিলে। বহুত বেছি ভাল লাগছে। মানে ভিডিঅ'টো চাই ভাল পালে কি কৰি দিব? ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, এইটো নাপাহৰিব। আৰু এই আমাৰ ভাইৰো এটা চেনেল আছে, মই ডিছক্ৰিপশ্যনত দি থৈ দিম, আপোনালোকে ছাপোৰ্ট কৰিব প্লিজ, যাতে নতুন নতুন ভিডিঅ' ভাই দিব পাৰে আপোনালোকক। তো গাইছ আমি এতিয়া চাহ পানী খাই যাবলৈ ওলাইছোঁ। যোৱাৰ আগত আপোনালোকক এবাৰ দেখুৱাই যাম বুলি ভাবিছিলোঁ ডিম্পুদাৰ ঠাইখনত। চাই থাকক, সেইটো ৰুম। এতিয়া বাই বাই, বিদায় লওঁ ৰুমটোৰ পৰাই। এতিয়া যাওঁ, আমি ঘৰত যাব লাগে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। তো আমি ওলাইছোঁ ডিম্পুদাৰ ঘৰৰ পৰাই। ডিম্পুদাৰ ঠাৰ, ডিম্পুদাৰ ঠাৰ হয়।